নমস্কাৰ কুমৰিক সুদুং মোৰ আন এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এয়া চাওক কিমান ডাঙৰ ডাঙৰ মাছ। এই মাছকেইটা কিনি অনা নহয় দেই, এইটো হাজবেণ্ডে মাছলৈ গৈছিলে আজি। ইমান ডাঙৰ বৰালি মাছ 1 কেজিতকৈ বেছিয়ে হ'ব। বৰালি মাছ পালে, তাৰপৰা এয়া চাওক কুৰি মাছ 4টামান পালে, তাৰপৰা আৰু ঢেৰ আছিলে সৰু সৰু মাছ। সেইখিনি এই গোটেইকেইটা আজি মাছ ধৰি আনিছে হাজবেণ্ডে আৰু তাৰ লগৰ এজনে। আৰু এই চাওক মই আজি ভাবিলোঁ ঔটেঙা আৰু বৰালি মাছৰ ৰেচিপি এটা দিওঁ আপোনালোকক। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই প্ৰথমে লৈ লৈছোঁ চাউল, এমুঠিতকৈ কম হ'ব। আধা ঘণ্টামানৰ আগতে মই তিয়াই থ'লোঁ। লগতে গুটি আলু লৈ লৈছোঁ আৰু ঔটেঙা এতিয়া বুঢ়া ঔটেঙাহে পালোঁ, অকণমান মিঠা মিঠা। যিহেতু এতিয়া কুমলীয়া ঔটেঙানো ক'ৰ পৰা পাম, বুঢ়াই পাম। ঔটেঙা এটা ল'লোঁ আৰু লগতে বৰালি মাছ 3 পিচ লৈ লৈছোঁ। মই মাছ বেছি লোৱা নাই, কিয়নো মই সৰু মাছো ভাজিম। সেইকাৰণে মই বেছি মাছ হ'লেও বেছি খাই ভাল নালাগে সেইকাৰণে। আৰু এতিয়া মই প্ৰথমে আলু আৰু ঔটেঙাখিনি কুকাৰত 2-4 চিটিমান মাৰিব দিওঁ, নহ'লে মানে ঔটেঙা একেবাৰে ভাজি দিলে মানে নিসিজিব। আপোনালোকে যদি কুকাৰত নিদিওঁ বুলি ভাবে তেনেহ'লে অকণমান কাটি পেলাই থেতেলিয়াই দিব ঔটেঙাখিনি, তেনেকৈও ভাল লাগে খাই। এতিয়া মই এইটো গেছত বহাই দিম। এইটো সময়তে মই এতিয়া এয়া চাউলখিনি মই পিচি ল'ম মিক্সি বাতি এটাত, মানে গুড়ি কৰি ল'ম, পেষ্ট এটা ৰেডি কৰিম। আপোনালোকে যদি ভাল নাপায় স্কিপ কৰিব পাৰে, নিদিয়াকৈও বনাব পাৰিব, কিন্তু এনেকৈও কেতিয়াবা বনাই খাই চাব, ভাল লাগে। আৰু যদি চাউল তিয়াই থোৱা নাথাকে, যদি পিঠাগুড়ি থাকে, সেনেকৈও আপোনালোকে পানীত অকণমান ঘুলাই পেলাই দিব পাৰিব। আৰু এয়া চাওক মোৰ 2-4 চিটিৰ পাছত এতিয়া হৈ গৈছে। আলুটোতো ধুনীয়াকৈ সিজি গ'ল বাৰু, কিন্তু ঔটেঙাটো বুঢ়া হয় যিহেতু অকণমান এতিয়াও ভালকৈ মানে কোমল হৈ যোৱা নাই, পূৰা সিজিছে। পাছত সিজি যাবগৈ, মই আকৌ ভাজি পেলাই যিহেতু উতলাবগৈ লাগিব। আৰু এতিয়া মই আলু বাকলিখিনি গুচাই লওঁ গোটেইকেইটা। আৰু মই এতিয়া আলুৰ বাকলি গুচাই ৰেডি হৈ গ'ল। এতিয়া মই দি দিম, এতিয়া কেৰাহী এটা পাতি ল'ম গেছত। তাৰপৰা এতিয়া ইয়াতে তেল দি দিওঁ। তেলটো গৰম হোৱাৰ লগে লগে মই কিন্তু ইয়াত মাছটো আগতীয়াকৈ ফ্ৰাই কৰি নলওঁ। আপোনালোকে বেলেগ মাছ যদি দিয়ে ফ্ৰাই কৰি ল'ব পাৰিব। মই বৰালি মাছেদি বনাম, সেইকাৰণে বৰালি মাছ ফ্ৰাই কৰি ল'লে ভাল নালাগে, সেইকাৰণে মই ফ্ৰাই কৰি নলওঁ প্ৰথমে। আৰু এতিয়া তেল গৰম হৈ যোৱাৰ পাছত ইয়াতে পাঁচফোৰণ আৰু থেতেলিয়াই লোৱা নহৰু, 2টামান কেঁচা জলকীয়া, পিঁয়াজ, এতিয়া মই গোটেইকেইটা ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। মই মানে নহৰু যে এনেকৈ বাকলিৰ সৈতে দিলে বেছি ভাল পাওঁ, মানে গোন্ধটো। আপোনালোকে যদি বাকলি দি বেয়া পায় তেতিয়াহ'লে বাকলি গুচাই পেলাই ভাজি ল'ব, কিন্তু এনেকৈ দি দিব 2-3টামান থেতেলিয়াই পেলাই, গোন্ধটো বহুত ভাল আহে। আৰু তাৰপৰা ইয়াতে মই এতিয়া নিমখ আৰু হালধি দি পেলাই এতিয়া মই ভাজি ল'ম। নিমখটো মই এতিয়া অকণমান কম দিছোঁ, মই আলু আৰু ঔটেঙা বইলতো নিমখ দিয়া আছে, পাছত যদি দৰকাৰ হয় মই আকৌ দি দিমগৈ। এয়া চাওক পিঁয়াজ মোৰ ৰঙচুৱা হৈ গৈছে। ইয়াতে মই এতিয়া মাছখিনি দি দিম। মাছখিনি মই ইয়াত বহুত বেছি সময় ফ্ৰাই কৰি নাথাকোঁ, অলপ সময়, মানে ধৰক আপোনাৰ কেঁচা মানে গোন্ধটো যোৱালৈকে আৰু সেনেকৈ অকণমান ফ্ৰাই কৰি ল'ম। আপোনালোকে সেনেকৈ ফ্ৰাই নকৰাকৈ একেবাৰেও দিব পাৰিব বা ফ্ৰাই কৰিও দিব পাৰিব, কিন্তু এনেকৈ দিলে মানে মাছটো মানে সোৱাদটো বেছি ভালকৈ আহে চব্জিৰ। একেবাৰে বেছি ড্ৰাই ফ্ৰাইকৈ দি দিলে কিন্তু মাছৰ মানে জোলত ইমান মাছৰ হেৰিটো সোৱাদটো মানে ইমান ভালকৈ নাহে, সেইকাৰণে এনেকৈ দি দিছোঁ মই। আৰু এতিয়া মই আলু আৰু ঔটেঙাখিনি ইয়াতে দি লৈছোঁ। ঔটেঙা আৰু আলুত যে পানীখিনি আছিলে এইটো মই অকণমান কাঢ়ি পেলাই থৈ দিছোঁ, পাছত দি দিম। এতিয়া মই এইখিনি অকণমান সময় ভাজি ল'ম, বেছি ভাজিব নালাগে। সিজিয়ে আছে এতিয়া গোটেইকেইটা, আৰু বেছি মই ভাজি নাথাকোঁ। এতিয়া এইটো সময়তে ইয়াত মই ওলাই থৈ দিয়া ইয়াত টেঙা আৰু আলুৰ পানীখিনি দি দিছোঁ ইয়াতে, তেতিয়াহে অকণমান টেঙাৰ ভাৱটো আহিব। আৰু এতিয়া ইয়াতে মই আৰু বেছি দেৰি নকৰি পেলাই আপোনাৰ চাউল গুড়িখিনি ইয়াতে দি দিছোঁ, পিঠাগুড়িখিনি মানে। আপোনালোকে যদি পিঠাগুড়িটো নিদিয়ে তেতিয়া একেবাৰে পানী দি পেলাই এনেকৈ উতলাই দিব। আৰু ইয়াত যদি পিঠাগুড়ি দিয়ে তেতিয়া গ্ৰেভিটো অকণমান ডাঠ হৈ যায়, সেইকাৰণে পানী অকণমান সৰহকৈ দিব লাগিব, কিয়নো চাউলৰ গুড়ি হয়, চাউলটোতো অকণমান মানে সিজাৰ পাছত ফুলি উঠে, সেইকাৰণে পানী অকণমান সৰহকৈ দিব লাগিব। ইয়াত মই আৰু 2-3 বাতিমান পানী দি দিম। আৰু আপোনালোকে চাই ল'ব, যদি ডাঠকৈ খাওঁ বুলি ভাবে অকণমান কমকৈও দিব পাৰিব, কিন্তু মাছৰ জোল অকণমান মানে জোলটো অকণমান হ'লেহে বেছি খাই ভাল লাগে। মই আৰু দালি নবনাওঁ আজি, এইটোৱে হ'ব মোৰ চব্জি, মই সেইকাৰণে পানী অকণমান বেছিকৈ দি দিছোঁ। আৰু এয়া চাওক পানী দি পেলাই এতিয়া মই অকণমান সময় ধুনীয়াকৈ গোটেই চব্জিকেইটা কিনাৰে কিনাৰে লাগি থকাবোৰ মিলাই দিছোঁ। ইয়াত কিন্তু মই আৰু পানী দি দিম এবাতিমান মই পানী দিছিলোঁ, কিন্তু ভিডিঅ'ত মানে ক্লিপত দেখুওৱা নহ'ল আপোনালোকক।
ইয়াত মই আৰু পানী এবাটি দি পেলাই এতিয়া মানে ঢাকনিৰে ঢাকি পেলাই থৈ দিম অলপ সময় মানে উতলিবলৈ দিম বেছি সময় নালাগে আৰু মোৰ এতিয়া চাওক আকৌ 5 মিনিট মানৰ পাছত মই চেক কৰি চাইছোঁ এয়া উতলিলে ভালকৈ মই ভিডিঅ'টো ৰাতি বনালোঁ এইকাৰণে মানে অকণমান কালাৰটো মানে অকণমান আন্ধাৰ আন্ধাৰ যেন লাগিছে মই পাছত আপোনালোকক লাইটত দেখাই দিম মানে চব্জিৰ কালাৰটো এইটো সময়তে ইয়াত মই জালুক দি দিম জালুক দি দিলে ঔটেঙাত খাই বহুত ভাল লাগে এইটো স্কিপ নকৰিব পাৰিলে থাকিলে দি দিব আৰু শুনিছে নহয় ট্ৰেইনৰ মাত ইমান দিগদাৰ হয় মানে ইয়াত মোৰ ভিডিঅ' বনাবলৈ যোনটো সময়ত মই ভইচ দি থাকোঁ সেইটো সময়তহে মানে ট্ৰেইনকেইটাও মানে মোক ইমান আমনি দিয়ে আৰু এয়া চাওক মোৰ ৰেডি হৈ গ'ল চব্জি এটা উলিয়াই পেলাই আপোনালোকক মই চৰিয়া এটা দেখুৱাই দিছোঁ এয়া চাওক বহুত টেষ্টি হৈছিলে খাবলৈ এনেকৈ এবাৰ আপোনালোকে বনাই খাই চাব পাৰে তেন্তে ভিডিঅ'টো কেনেকৈ পালে জনাব যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ৰেচিপি ভিডিঅ'বোৰ মই এই চেনেলত দিয়ে থাকোঁ আগলৈ আকৌ লগ পাম নতুন এটি ভিডিঅ' তেন্তে আজিলৈ আহোঁ বাই বাই